বা আমাৰ ঘৰ খেতিবোৰ দেখোন বৰ ভাল হৈছে পাই। এই কবিবোৰ দেখোন বৰ ভাল হৈছে। সেইপিনে দেখোন একেবাৰে বিটো হৈছে পাই। মই যে কষ্ট কৰা ফল পালোঁ আৰু দেই। মানুহে কয় নহয় কষ্ট কৰিলে ফল পায়। চোৱা কিমান কেইবিধ ফল পাইছোঁ। ঘৰৰ বাৰীৰ শাক পাচলি সোৱাদেই বেলেগ। সেই বজাৰৰ নিচিনা নহয়, এইকেইটা একেবাৰে যি মিঠা হয় কি ক'ম আৰু। কি হ'লনো দেউতা ইমানকে চিঞৰি আছে যে? মই শুনিছিলোঁ। মই ইয়ালৈ আহিছিলোঁ যে সেইকাৰণে মাত দিয়া নাছিলোঁ। সেইকাৰণেতো খঙত গুচি আহিছোঁ। মই এখেতক কৈছোঁ আপুনিও ব'লক। এখেতে বোলে নাযায়, কিনো অফিচৰ একেবাৰে কাম আছে আৰু যাব নোৱাৰে, খঙে উঠিছে। এতিয়া তই আৰু মই যাব লাগিব। ঠিক আছে বল বেগেতে বল। উফ ৰাম, এখেতক অথনিৰ পৰা চিঞৰি আছোঁ দেখিছা? এখেতে মানে যেতিয়াই চিঞৰো তেতিয়াই নুশুনা ভাও জোৰাই পায়। সেই তেৰি মই গম পাইছোঁ মই যে বিয়ালৈ নাযাওঁ বুলি ক'লোঁ, সেই কথাষাৰতে মানে একেবাৰে খং উঠি পেলাই বাহিৰত গৈ ৰৈ আছে। অফিচ যাবলৈ হ'ল নহয়, দেৰি হৈছে পাই। যাওঁৱেগৈ নেকি বাৰু? হেৰি কি হ'ল? বৰকৈ চিঞৰি আছিলে যে, কওক। মই যে অথনিৰ পৰা চিঞৰি আছোঁ, তুমি অহা নাই কেলে হয়? কাণেৰে নুশুনা নেকি হয় ভালকে? হয়, কাণখন অলপ কলা হৈছে, আজিকালি ভালকে শুনা নাপাওঁ। মানুহজনী কিবা এটা ক'লে কেনেকেনো উত্তৰ দিয়ে দেখিছানে? কিন্তু মোৰ একদম জীৱনত শান্তি নোহোৱা হৈছে আৰু দেই। মানুহজনী কিবা এটা ক'লে কিবা এটা একদম কেৰেহাকে উত্তৰ এটা দিবই আৰু পাই। মই অফিচলৈ যাওঁ। হা কি ক'লে? আৰু অলপ জোৰকে চিঞৰি কওকচোন। দেখিছা মজা লৈছে। শুনা দেই, বেছি কৰি নিদিবা কিন্তু। মই অফিচলৈ যাওঁ, চাবি তাবি ইয়াতে থৈ গৈছোঁ। আৰু তোমালোক বিয়ালৈ যাবা নহয়, 2দিনমানৰ পিছত আহিবা। সেইকাৰণে কৈ দিছোঁ, গাখীৰ ওলাটো মই মানা কৰি দিছোঁ। গাখীৰ চাখীৰ নলওঁ, মই ৰাতিপুৱা গুচি যাব লাগিব। সি 10টা বজাত দিয়ে গাখীৰ দিবলৈ, বৰ দিগদাৰী হয় দেই। আৰু তোমালোকে আনিবলৈ মই যাব লাগিব নে কি? যোৱাবাৰৰ কথা পাহৰিলে নেকি? আনিবলৈ আহোঁতে 1 মাহ হৈছিলেগে। সেইবাৰৰ কথা মই পাহৰা নাই। হ'ব, আমি নিজেই গুচি আহিম। যাব যেতিয়া পাৰিম, আহিবও পাৰিম। ঠিক আছে হ'ব দিয়ক। মই যাওঁ দেই, দেৰি হৈছে মোৰ। ৰ'ব, ক'ত যায়? কথা এষাৰ শুনি লওক। কি নহয় বেগেতে কোৱা, মোৰ দেৰি হৈছেগে পাই। চাওক, 2দিনৰ কাৰণে নাথাকোঁ। এই বাহিৰত যে শাক পাচলিকেইটাত বৰকৈ ৰ'দ হৈছে, অকণমান পানী দি থাকিব আৰু চাই থাকিব বোলো, চোৰটোৱে যাতে চোৰটো নকৰক। হ'ব এইবোৰ চাম বাৰু। হ'ব মই যাওঁ দেই, দেৰি হৈছে মোৰ। এনে খেতিয়কজনী মোৰ মূৰটো খাই দিছে পাই। সেইবোৰ চাম যাওঁ দেই। এটা শাক পাচলি যদি গায়েব হয় নহয়, এখেতক কিন্তু ঠিকছে দিম। মোৰ কথা এটাও নুশুনে কিন্তু। ময়ে কষ্ট কৰি একেবাৰে মৰি থাকিব লাগে, আৰু তাৰপিছত খাওঁতে ক'ব বৰ সোৱাদ পাই ঘৰৰ পাচলিবোৰ। কৰাত একো নাই, বৰ খং উঠে। পানী অকণো দিয়াত নাই। মালতী বাইদেউ, এই খোজনীয়াজনী মাতজনী লাগিছে দেই। এজনী আহিলে হ'লেই আৰু দেই, আজি বা কি খোজে। ভণ্টি কোৱা, কেনেকে আহিবলৈ হ'ল? বাইদেউ, এই কথা এটা হ'ল জানেনে? ঘৰত এটাও পাচলি নাই বুজিছে। আমাৰ এখেতো নাই, মই আৰু ল'ৰাটো অকলে আছো। আপোনাৰ বাগিচাখনত ইমান পাচলি দেখিলো, 2টামান কৰি লৈ যাওঁনে? চেনি তেনিটো সদায় চাহপাত তাপাত নাথাকে। এইবাৰ পাচলিত চকু পৰিলে, হে হৰি। ৰ'বা, তাৰপৰা নিচিঙিবা বুজিছানে? কলি হৈ আছে, বেছিকৈ হোৱা নাই। 2দিনমানৰ ভিতৰতে হ'বগে। মোৰ ফ্ৰিজতে আছে চব্জি কেইটামান, তাৰে দি পঠিয়াওঁ ৰ'বা দেই। বাইদেউ, চব্জি দিলেই হ'ব। ইজনী যে ভাল খুজনি আৰু দেই। পাচলিকেইটা দেখিলে নহয়, সেইকাৰণে খুজিব আহিছে। মই জানো এজনী ঘৰত আছে, উপায়ো নাই আৰু, এতিয়া দিবই লাগিব। খুজনীয়াজনীক খুজিছে যেতিয়া। বাইদেউ কম নহয়, সেই ফেৰেৰ চব্জিকেইটা নিদিয়ে, একেবাৰে বজাৰৰ পৰা অনাকেইটাহে আমাক দিব। লোৱা, ফ্ৰিজত কেইবাটাও চব্জি তব্জি আছিলে। মই মানে 2দিনমানৰ কাৰণে নাথাকোঁ বুজিছা। তুমি এইখিনি লৈ যোৱা। এখেতেও বেছি নাখায় এইবোৰ চব্জিবোৰ। এখেতে কিবাহে মাছ মাংসহে খায়, মাছ মাংস লৈ নিব। তুমি এইখিনি লৈ যোৱা আৰু 2দিনমানৰ কাৰণে চাবাচোন দেই। মই মানে নাথাকিম যে। বৰ আজিকালি চোৰটো হৈছে বুজিছানে? অকণমান চাবা দেই আমাৰ পিনে, ঘৰৰ পিনৰ পৰা। 2দিনমানৰ কাৰণে নাথাকে বেছ। বাইদেউ চিন্তা নকৰিব, মই একেবাৰে আহোঁতে যাওঁতে চাই থাকিম দিয়ক। এইখিনি দিয়াৰ কাৰণে ধন্যবাদ দেই। ভালেমান চব্জি পালোঁ, যাওঁ। বেছ, ময়ো কম নেকি? পচা চব্জিবোৰ দি দিলোঁ বাৰু। কামো হৈ গ'ল, আৰু তাইও বোলে বাচি খাব দিয়া, খাব পাৰিব আৰু ইমানো বেয়া নহয় আৰু মোৰ হেৰিখনো চাই দিব আৰু বাগিচাখন। এতিয়া মই নিশ্চিন্ত মনে একেবাৰে আহিব পাৰিম আৰু দেই 2দিন। ব'ল, এই কাপোৰ কানিকেইটা ভৰাই লওঁগে ব'ল, আমাৰ যাবলৈ হ'বই। ব'ল, তই অটো এখন মাতি দিয়েগে, মই কাপোৰ কানিকেইটা ভৰাই লওঁগে ব'ল। পগলা হৈ গৈছে বিয়াৰ নামত একেবাৰে। আৰু কিমাননো খোজকাঢ়ি যাব লাগিব? মোৰ ভৰি আৰু বিষাই গৈছে দেই। ৰাস্তাত গাড়ী চাৰিও নাহে, ইমান বেয়া
আমাৰ গাঁওখন ইমান ভাল চবে কৈ যায়হি অলপ খোজকাঢ়িব নোৱাৰে আগৰ দিনৰ আমি একেবাৰে ইমান দূৰ একেবাৰে খোজকাঢ়ি স্কুল কলেজ যাওঁ তহঁতি অকণমান আজিকালি ল'ৰা ছোৱালী খোজকাঢ়িব নোৱাৰে খোজকাঢ়িলে ভাল মুখখন বেকেলাই আহিছে কুকুৰ গাঁও ক'বলৈ আহিছে তহঁতৰ বাপেৰৰ গাঁওখন দেখিছ নহয় কিখন এইখন কিবা হ'ল ইমান চেণ্টিনে নিজৰ গাঁওখন বুলি ক'বলৈ দেউতাৰ লগতো লাগিয়ে থাকে মোকো নিলে বাটা নাই ঐ ল'ৰা বেগেতে বহিকেইটা চলা নহ'লে ইয়াতে থাকি যাবি অঁ তেনেহ'লে কৈ দিছোঁ সন্ধিয়া হ'লে শিয়াল ওলাই আকৌ খাই পেলাব বল বেগেতে বল এই ৰচোন এই দেউতাৰক ফোন এটা কৰি সুধো এই কিবা কৰি আছে তেখেতে ফোনটোকে ধৰা নাই পাই এই দেখিছা পিছত ফোন কৰিম বল বল বেগেতে বল দেউতাৰে ফোনেই ধৰা নাই কি হ'ল বন্ধু এই ফোনটো নধৰিলি যে কি কবি মানুহজনী আৰু ল'ৰাটোৱে মানে বিয়া খাবলৈ গৈছে তাহাঁতক মিছাকে ক'লো যে অফিচৰ বৰ কাম হৈছে বুলি তোৰ ঘৰত আহি শান্তিত বহিছোঁ তাকে এতিয়া পোৱাগৈয়ে নাই চাচোন বাটৰ পৰাই ফোন কৰিছে আকৌনো সেই লেকচাৰবোৰ দিব এইবোৰ চাইছা নাই সেইবোৰ কৰিছা নাই সেইটো কৰিছা নাই উফ মোৰ মূৰটো খাই দিয়া বুজিছোঁ নে ইমান একেবাৰে তাই আৰু ভেকু ভাওনা কি চাবি আৰু সেইকাৰণে ধৰা নাই শান্তিত এই দুদিন থাকিম আৰু তোৰ লগত পাই নকবি আৰু এই চবৰ ঘৰৰ একে অৱস্থা এই মোৰজনীও দুদিনমানৰ কাৰণে মাকৰ ঘৰলৈ গৈছে কাৰণেহে তোক ক'লোঁ বোলো তয়ো আমি ভালকৈ আৰু এইকেইদিন গালি গপনি একো নাখায় একেবাৰে শান্তিত থাকিম আৰু দেই ক্ৰিকেট চিকেট চাব পাৰিম টিভিটো নহ'লে খুলিবই নোৱাৰি এই বোলে কি চাৰ্জ বহু চিৰিয়েল ৰাম কি আৰু যে কি কবি আৰু মোৰ ল'ৰাটোৱে যে কিবা নাগিন এজনী ওলায় সেইজনীকে ৰাতিয়ে দিনে চায়ে থাকে আৰু ক্ৰিকেট চাবই নোৱাৰোঁ জাননে কিনো চিৰিয়েলবোৰ আজিকালি বনাই আৰু দেই বন্ধু মোৰো ঘৰত একেই বুজিছনে ল'ৰাটোৱে কিনো কাৰ্টুন কোপা চাই থাকে দিনৰ দিনটো একেবাৰে পিক পাক ৰাতিলে মোৰতো কামুৰি যায় আৰু বুজিছনে যেনে তেনে আৰু এই গাৰু চাৰু দবাই মেলি ৰাতি দিনে মোবাইলটো তাৰপিছত ল'ব টিপিক টাপাক কিখননো কৰি থাকে আজিকালি মোবাইলটো হোৱাৰ পৰা যে আৰু অকণমান অফিচৰ ফোন এটা আহিলেও বোলো একেবাৰে ৰিচিভ কৰিব নোৱাৰো জানে ল'ৰাটোৰ হাতত মোবাইল থাকিবই আৰু গোটেই দিনটো গেম অশান্তি এতিয়া কিন্তু শান্তি আৰু দেই আজি মোৰ বৰ শান্তি লাগিছে এইকেইটা বাদে এইকেইটা কথা পাতিবলৈ আৰু কি খাবলৈ কি আনিছ কচোন মাংস আনিছোঁ তই মাছ ফ্ৰাই কৰিবি মই মাংস বনাম বেছ এই আগৰ কলেজৰ দিনৰ কথাবোৰ মনত পৰি গ'ল দেই কলেজত যে আগতে আমি এনেকৈ শান্তিত থাকোঁ একেবাৰে মই মাছ ফ্ৰাই বনাওঁ তই মাংস বনাওঁ বৰ ভাল লগা দিন আছিলে দেই হয় গুৰু সেইকেইটাৰ দিনৰ কথাই বেলেগ আছিল দেই তাকে বৰ মনত পৰে এই দুদিন ভালকৈ থাকিম দে চল বনা মাংস বনা বল চব্জিবোৰ আমাক দি দিলে বুজিছ সেইকাৰণে পাৰিবা নিদিলে দেখিছ তুমি বজাৰৰ পৰা কিনি আনিব নোৱাৰা নেকি যাবা ঘৰৰ পৰা কি খুচি থাকা হয় চব মোৰ মূৰটো খাই থাক বলচোন বল সেই বাইদেউহঁত বোলে বিয়ালৈ যাব বুলি কৈছিলে বাইদেউহঁত গ'ল চাগে দাদাও অফিচ নাই তাহাঁতৰ তাতে চব্জি আছে বলচোন সেই চব্জিবোৰ লৈ আনো মই নাযাওঁ দেই তুমি গ'লে যোৱা কাম মই নাই লোকৰ ঘৰৰ পৰা এই বাগিচাৰ পৰা এইবোৰ বস্তু আনি দিব নোৱাৰো মই দেখিছানে ভাবা বস্তু খাব লাগে আনি দিব নোৱাৰে এই বাইদেউজনী কম নহয় কিন্তু দেই মোৰ পৰা ইমান কষ্ট কৰালে বেয়া চব্জি দি পঠিয়ালে মই সেইকোপাকে বনালো ইমান কষ্ট তেল গোটেইখিনি নষ্ট হ'ল দেই যাওঁ তাৰ কোনো নাই চাগে এতিয়া সেই চব্জিবোৰ লৈ আনোগে বৰ একেবাৰে কৃপণ দেই বাইদেউজনী কিন্তু গোটেই চব্জিবোৰ খান্দি উঠাই লৈ আনিলো মোক দিয়া নাছিলে নহয় পাব গম বাপেকে দোষ থাকি বৰ ভাল লাগিলে বুজিছ যাওঁ মানুহজনী অহা সময় হ'ল ঘৰত আকৌ মোক নেদেখিলে বৰ একদম চিঞৰ মাৰিব হুলস্থুল মচাই দিব বুজিছ যাওঁ ভাই আহি থাকিবি গৰু বহুত ভাল লাগিলে কিন্তু দেই বহুত দিনৰ মূৰত এই কলেজৰ দিন মনত পৰি গ'ল আহি থাকিবিচোন এনেকৈ মাজে মাজে তাকে পাই আকৌ বা কেতিয়া সুযোগ পাওঁ এনেকৈ অকলশৰীয়াকৈ শান্তিত থাকিবলৈ আজিৰ পৰাতো পেকপেকনি আৰম্ভই হৈ যাব আৰু হ'ব দে চিন্তা নকৰিবি মোৰজনীও আজি সন্ধিয়া আহিব চাওঁচোন কিবা এটা ব্যৱস্থা কৰি যদি মাহে মাহে ঘৰলৈ পঠিয়াব পাৰোঁ আমি এনেকৈ পাৰ্টি কৰি থাকিম দে দুদিন হ'ব দে দোস্ত আহোঁ দে বহুত ভাল দেই
একেবাৰে মইতো কোৱা নাছিলো নি আমাৰ গাঁওখনৰ কথা কিমান ভাল আৰু থাকিব মন গৈছে নেকি তোৰ আৰু থাকিব মন গৈছে থাকিলোহেঁতেন এই দেউতাৰটো অহাহেঁতেন আমি থাকিলোহেঁতেন কিন্তু এতিয়া অকলে অকলে কি কৰিছে দেই একেবাৰে ঘৰখন চেচ কৰি দিছে যেন লাগিছে পাই বল বেগেতে যাওঁ দুদিনত বা কি কৰি দিছে এখেতে একেবাৰে পাচলি চাচলিবোৰ শুকালে চাগে দেই যিডাল ৰ'দ বাপৰে বা পানী দিছে বা নাই মোৰ চিন্তাই হৈছে বুজিছ প্ৰথমতে বেগেতে ঘৰ পাই লওঁ ব'ল আকৌ নেক্সট মাহত আহিম দে ব'ল একেবাৰে গোটেইবোৰ দেখোন খান্দি লৈ গ'ল ইয়ে ৰাম চব্জিবোৰ নাই ৰাম এখেত ক'ত গ'ল তোমালোক আহিলা হেৰি এইবোৰ দেখিছে নাই এইবোৰ দেখোন চব গ'ল নাইকিয়া হৈ থাকিলে কোনোবা খান্দি লৈ গ'ল দেখিছে নাই এইবোৰ কি হ'ল এইবোৰ দেখোন কোনোবাই খান্দি লৈ গ'ল ইয়ে ৰাম কেতিয়া লৈ গ'ল হয় মই যে গমেই নাপালো আপোনাক যে মই ইমানকে বৰকৈ ফোন কৰি আছিলো আহোঁতেও বাটতে ফোন কৰিছিলো আপুনি মোৰ দুদিন ধৰি কিন্তু ফোন ধৰা নাই দেই ক'ত আছিলে সঁচা কথা কওক কিন্তু আপুনি কিন্তু ঘৰত নাছিলে হয়নে সঁচা কথাটো কৈ দিয়া ভাল মই যে ঘৰত নাছিলো নহ'লে মোক খাই মাৰিব মই বন্ধু এটা ঘৰত আছিলো বুজিছানে মই কিন্তু নাজানো পাই কোনে চুৰ কৰিলে হয় নেকি মোক কি কৈছিলে অফিচৰ কাম আছিলে সেইকাৰণে বিয়ালৈ যাব নোৱাৰিলে তাত মানুহৰ আগত কিমান মই লাজ পাইছো মানুহৰ এশটা কথা ক'ব লগা হৈছে এখেতে এইপিনে ব্যস্ত বুলি আপুনি মোৰ মিছা কথা কৈ পেলাই বন্ধু ঘৰত পাৰ্টি কৰি আছিলে আৰু এইপিনে গোটেই শাক পাচলি চুৰে নি পেলাই একেবাৰে তামাম কৰি থৈ দিছে মোক কিয় চিঞৰিছে হয় মই ঘৰত থাকিলেও মই কেনেকৈ গম পালোহেঁতেন বাৰু বুজিছেনে ঘৰত কোনো নথকা দেখিয়ে চুৰি ব্যৱস্থা কৰিলে আপুনি যদি আমাৰ লগত গুচি গ'লহেঁতেন তেতিয়াও বেলেগ কথা আছিলে নগৈ মেলি ঘৰত দেখিছেনে গোটেই ঘৰটো খালীকৈ ৰাখি যোৱাৰ কাৰণে কি হয় ৰাম বৰ ডাঙৰ কথা হ'ল দেই চুৰ কিন্তু কম নহয় গোটেই বাৰীখন একেবাৰে চফা কৰি থৈ গ'ল দেই এটাও চব্জি থোৱা নাই পাই কেনেকুৱা চুৰ খেতৰ মিছা কথাৰ কাৰণে ঘৰটো একেবাৰে খালী কৰি থৈ গ'লো দেখি নাই একেবাৰে চুৰে গোটেই একেবাৰে উঘালি লৈ গৈছে এটাও চব্জি থোৱা নাই কেনেকুৱা যে চুৰ আৰু দেই মোৰ একেবাৰে ভাল লগা নাই আৰু মই আজি আৰু খালো আৰু দেই এতিয়া পিছে মন চন বেয়া কৰি লাভ নাই ব'লা ভিতৰলৈ ব'লা কি ভিতৰলৈ ব'লা আপুনি ফোন এটা কৰি যদি ৰিচিভ কৰিলেহেঁতেন মই আপোনাক সুধিলোহেঁতেন আপোনাক পঠিয়াই দিলোহেঁতেন ন তাৰপৰা এতিয়া দেখিছে কি হ'ল ঘৰখন এৰি থৈ যোৱাৰ কাৰণে মই নাজানো মুঠতে আপুনি ইয়াত চব্জি ৰুই দিয়ক মই নাজানো কি কথা কৈছে আকৌ মই কেনেকৈ ৰুম এদিনতে যেনেকৈ ৰুৱে নাজানো আপুনি মুঠতে ৰুই দিয়ক আপোনাৰ ভুলৰ কাৰণে হ'ল বৰ একেবাৰে চুৰে চুৰ কৰিলে কষ্টটো মোৰহে হ'ল মইহে এতিয়া একেবাৰে কোৰ মাৰি চব্জিবোৰ ৰুব লাগিব দেই কি যে দিন দেখাইছে আৰু দেই ভগৱান নমস্কাৰ কেনে আছে ভালে আছেনে হাঁহি আছে হাঁহি থাকিব দেই সকলোৱে হাঁহি থাকিলে মোৰ মানে বৰ ভাল লাগি জানেনে ভিডিঅ'বোৰ চাইছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আহো দিয়ক কালিলৈ আকৌ আহিম নতুন এটা ভিডিঅ' লৈ আশা কৰিছোঁ সকলোৱে যাতে হাঁহি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিব